নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে অসম দাপোন নামৰ চেনেলটো। মই বিশ্বজিৎ বৰদলৈ আজি আপোনালোকৰ মাজলৈ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। জহা ধানৰ কঠীয়া কেনেকৈ সংৰক্ষণ কৰিব লাগে আপোনালোকৰ সুবিধাৰ্থে মই তমাল তুলি থৈ দিছোঁ। আহক আমি ভিডিঅ'টো আগুৱাই যাওঁ। আচ্ছা, আমি প্ৰথমে টপা এটা বনাম। টপাটো মইতো দেখুৱাই দিবি। মইতো দেখুৱাই দিয়া, জুম কৰি মইতো দেখুৱাই দে। এইটো টপা বুলি কয়। টপা মই লগাই আছো। গোটেইটো সম্পূৰ্ণ কৰি দিম। এতিয়া ঘূৰাব লাগিব ইয়াত।
কেইমিনিট গ'ল নো